বজাৰলৈ দুই সুন্দৰী চকু যাবই বন্ধুৰে আড্ডা থলে কিবাটো কবই ভাল পোৱাই বুজে কি হলে হবই নবৌনে খোল খালি ভগৱানে কাক মিলালে বন্ধুৱে নবৌকে বৌ মাতি খেলি মেলিখন লগালে ৰ'ব কাহিনী শেষ হোৱা নাই প্ৰেম বস্তুটো এনেকুৱাই সকলোতে সম্ভৱ লীলা চকু থৰ কি হ'ল বাবু চক খালা দেউবৰীয়া বজাৰলে মনি নব সদায় আহে মোৰেনো লগত বোৰে জোকাই নব ধেমালিতে নব কেনে আছে ভনীজনীৰ ভালেই চাগে কথাটি নেপাহৰো ময়ো জানা সুধিবনে ভনীয়েকৰ কথা সোধাত উঠি যায় নবৰ খং ভাবে চাগে ভনীকৈ মই কিহত হলো কওঁ দেউবৰীয়া বজাৰলে মনি নব সদায় আহে মোৰেনো লগত বোৰে জোকাই নব ধেমালিতে ধৰিছা ভিনি ভিনি বুলিয়াই খোল খালি আমাৰ ৰুমত বহিছা একেখন ঘৰলৈ একেখন গাঁৱলৈ মন মেলিছা গাঁৱৰ ডেকাৰ মাজতে খোল খালি কুকুৰা যুঁজ পাতিছা ভনীয়েকৰ কথা শুনি উঠি যায় মনি নবৰ খং ভাবে চাগে ভনীকৈ মই কিহতনো পাৰো কম দেউবৰীয়া বজাৰলে মনি নব সদায় আহে মোৰেনো লগত বোৰে জোকাই নব ধেমালিতে ঘটিলে তি ঘটনা সিদিনা দুপৰীয়া হঠাৎ আমাৰ দাদাই চোন লগালে হোৱা বোৱা ঘটিলে তি ঘটনা সিদিনা দুপৰীয়া হঠাৎ আমাৰ দাদাই চোন লগালে হোৱা বোৱা আমি বোৰে আকৌ ভাবি ললো খোল খালি পলা পাছত জানিলো দিনে পোহৰে নবজনী হেৰাল দেউবৰীয়া বজাৰলে মনি নব সদায় আহে মোৰেনো লগত বোৰে জোকাই নব ধেমালিতে 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 ঘটনা হৈ গ'ল নবৰে প্ৰেম কাহিনী জনাজাত হৈ ৰ'ল বাবু চক খালানে বুলি সেইবাবেই সুধিছিলোঁ নহ'বলগীয়া কিবা এটা যে হ'ব প্ৰথমেই জানিছিলোঁ